ধৰি লওক আজি আপোনাক মই লগ পাইছোঁ কাৰণ ইয়াৰ আগৰ ভিডিঅ'ছবিলাকত নৰ্মেলি আমি ডিছকাছ কৰিছিলোঁ যে প্ৰথম যেতিয়া কাৰোবাক লগ পাওঁ আমি কেনেকৈ হাউ উই আৰ গোয়িং টু গ্ৰীট দেট পাৰ্টিকুলাৰ পাৰ্চন অৰ হাউ উই আৰ গোয়িং টু আস্ক কুৱেশ্যনছ regarding how they are or what they are doing মানে তেও কেনেকুৱা আছে বা তেখেতৰ কেনেকুৱা ভালনে তেখেতে কি কাম কৰি আছে এই প্ৰশ্নবিলাক আমি সদায় যেতিয়া কোনোবা এজন ব্যক্তিক আমি লগ পাওঁ ষ্টাৰ্টিঙত তেতিয়া আমি এই প্ৰশ্নবিলাক সুধো আৰু ইয়াৰ আগৰ ভিডিঅ'টোত মই ইয়াৰ বিষয়ে আলোচনা কৰিছোঁ সো টুডে what we are going to do we are going to talk about the replies আজি আমি কথা পাতিম আমি উত্তৰবিলাক কেনেকৈ দিম কোনোবাই যেতিয়া আমাক প্ৰশ্নটো সুধিলে যে আপোনাৰ কেনেকুৱা আমি সেই উত্তৰটো কেনেকুৱা ধৰণে দিব পাৰোঁ বা কেনেকৈ আমি হেতু ইন্টাৰেষ্টিং বনাব পাৰোঁ so first of all again I want to tell all of you whoever is watching my videos কাৰণ মই মোৰ followers খিনিক normally অসমীয়াতে কৈ যাওঁ কাৰণ আপোনালোকৰ সুবিধা হয় but now I feel that in between I should speak English কাৰণ মাজে মাজে মই ইংলিশ কোৱাটো দৰকাৰী যেহেতু আপোনালোকে ইংলিশ শিকিবৰ কাৰণে কোৱাৰ পৰ্যায়ত আপোনালোকে আগবাঢ়িছে গতিকে I will talk little bit English then again SMS I hope that will help you to learn the process that how you need to speak so today we are going to discuss about the replies that supposedly I met you for the first time and I asked you that how are you so then how you could reply কেনেকৈ উত্তৰটো দিলে হেতেন যদি মই প্ৰশ্নটো সুধিলো হেতেন যে আপোনাৰ কেনেকুৱা ভালনে হে প্ৰশ্নটোৰ উত্তৰ আমি একদম সিম্পল ফৰ্মত আমি সদায় আমি কি বুলি উত্তৰ দিও I am good I am fine I am well মোৰ ভাল বা মই ভালে আছো মই ঠিকে আছো এগিটা আমি উত্তৰ দিও so one thing you need to concentrate on whenever you are speaking English is that try to have variations in your sentences variations মানে আপুনি সদায় বাক্যবোৰ অকনমান বেলেগকৈ অৰ্থ একেটাই হোক কিন্তু তাত যিবোৰ বিশেষণ আছে বিশেষণ মানে এটা আমি যেটো লগাইছো হেখত well মানে ভালে আছো হয়নে good মানে ভাল এইবিলাক হৈছে বিশেষণ হেখত আমি লগাইছো যে মই ভালে আছো মোৰ ভাল so এই বিশেষণটোক আমি অলপ হাল হলনি কৰিব পাৰো we can change that particular adjectives so that we can make the sentences look or sound little smarter little nicer and at the same time we can also try to make it more convenient for us to have that confidence in us আমি বাক্যটো হলনি কৰাৰ লগে লগে কি হ'ব যেতিয়া আমি বাক্যটো বেলেগকে কম কোৱাৰ লগে লগে শুনিবলে হোৱালা হোৱাৰ লগে লগে আমাৰ হে বাক্যবোৰ যেতিয়া আমি ডিফাৰেন্টকে কওঁ আমি হে ল্যাঙ্গুৱেজটোৰ প্ৰতি এটা কনফিডেন্স বিল্ড কৰো মানে এটা বিশ্বাস এটা আহে এটা আত্মবিশ্বাস আহে যে yes I can speak it too কাৰণ আপুনি যদি অকল এটাই বাক্য উত্তৰ দিয়ে যে how are you কোনবা আপোনাক সুধিলে how are you doing or how are you your reply is always like yes I am good so that is not going to give you a difference in the sentence and at the same time whenever you are speaking only one particular sentence but if you say I am fine I am absolutely fine absolutely মানে মই মোৰ একেবাৰে ভাল খুব ভাল so I am absolutely fine I am fantastic মানে in a jolly mood you can say how are you somebody asked you and you can say yes I am fantastic মানে মোৰ খুব ভাল I am awesome that is also মানে মোৰ খুব ভাল কিন্তু আমি কি কৰিছো adjective to change কৰিছো ইয়াতে আমি বাক্যটোৰ মূল যেটো প্যাটাৰ্ন আছিল I মানে মইটো মই হৈয়ে আছে am আছো বা হয় সেই বস্তুটো verb to particular same আছে আমি কি কৰিছো লাষ্টত যেটো আমি adjective লগাইছো যেটোৱে actually meaning put কৰিছে sentenceটোত আসল stress দিছে সেই adjective to বিশেষণটো আমি কেৱল হলনি কৰিছো so it's very simple I am fine I am fantastic I am great I am awesome so এই গুটে বাক্য কেটা একদম একে ধৰণৰ তাতুতকে যদি আপুনি অলপ হলনি কৰিব বিচাৰিছে আপুনি ক'ব পাৰে as good as I can be মানে মই যিমান ভালে থাকিব পাৰো হিমানখিনি ভালে আছো as good as I can be somebody asked you how are you as good as I could be so or I can be so এই sentence bila কি হয় normally খুব সহজ আমাৰ এটাই চেষ্টা হ'ব লাগে যাতে আমি এই বস্তুখিনি কেনেকৈ ইমপ্লিমেন্ট কৰিব পাৰিছো বা বাক্যটোত আমি কেনেকৈ প্ৰয়োগ কৰিব পাৰিছো হে প্যাটাৰ্নটো আমি জানিলে আমাৰ বাক্যবিলাক আমাৰ কাৰণে it will be like butter smooth for us once you learn the technique that how you need to change and mold the sentences to in a same meaning but it will be little different
when you say it. Okay, so next is like no complaints. No complaints বুলিও আমি ক'ব পাৰোঁ how are you কোনোবাই যদি no complaints নাই একো আপত্তি নাই সব ঠিকে আছে তাৰ মানে no complaints, no complaints. And last but not the least এই বাক্যটো খুব ভাল লাগে শুনিবলে. ইটস আ ভেৰি স্মাৰ্ট এক্সপ্ৰেছন আৰু অকণমান দীঘলীয়া. যেতিয়া আপুনি গোটেই simple sentences বিলাক ক'লে I am awesome, I am fantastic, I am great, I am doing absolutely fine এইবিলাক সব ক'লে আপুনি সকলোখিনি ক'লে কোৱাৰ শেষত আপুনি এইটো বাক্য ক'ব পাৰে better than fantastic would be an understatement. Better than fantastic would be an understatement. Better than fantastic would be an understatement. কোনবাই যদি সুধে যে আপোনাৰ কেনেকুৱা, then you can say better than fantastic would be an understatement, would be an understatement. So মানে যদি মই কওঁ ফেণ্টাষ্টিকতকৈও মানে ভাল, মানে খুব ভাল, মানে মই যদি কওঁ যে অনলি ফেণ্টাষ্টিক সেইটো এটা আচলতে কমকৈ কোৱা হ'ব, তাৰ মানে মোৰ খুব ভাল. চ' আপোনাৰ যদি সঁচাকৈ খুব ভাল সকলোখিনি ঠিকে চলি আছে আপুনি এইটো এক্সপ্ৰেশ্যন আপুনি দিব পাৰে. আই হোপ এই চেণ্টেঞ্চেছকেইটা খুব ইজি হয়, বাট ৱেন উই নিড টু হেভ দেট কনফিডেঞ্চ ইন আছ কেতিয়াবা কি হয় আমি জানিও বাক্যটো ক'ব নোৱাৰোঁ. গতিকে প্লিজ ট্ৰাই টু চে ইট ইন আ ডিফাৰেণ্ট ৱে চ' দেট ইট উইল হেল্প ইউ. অ'কে, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত. তেতিয়ালৈকে বাই.